নমস্কাৰ। আজি বিশেষকৈ এইটো ব্লগ বুলি নহয়, দিনটোৰ কিছুমান মুহূৰ্ত আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আজি সীমাশ্ৰীহঁতৰ বৌহঁতৰ ঘৰৰ পৰা বাছত কিছুমান বস্তু দি পঠাইছে। সেই কিনো বস্তু দি পঠাইছে ব'লকচোন চাওঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। সীমাশ্ৰীয়ে মোক এৰিয়ে থৈ গৈছে, দেৰি হৈছে। টোপোলা পাইছেহি, ধৰা মই কি অকল ধৰিম নেকি? যেন পাইছোহি আৰু দেই। পিনাকি পঢ়াত ব্যস্ত, আমি গৈছোঁ। আমি এতিয়া কাপোৰ কানি সলাই ল'লোঁ। এতিয়া সীমাহঁতৰ আইতাকে কি দিছে উলিয়াম। কালি পিছে ঘৰৰ পৰা সীমাহঁতৰ ঘৰৰ পৰা এইবোৰ ভেন্দি আৰু এইবোৰ কুন্দুলি, তাৰপিছত এয়া পালেং, কেৰেলা, নেমু, তাৰপিছত এইফালে জলকীয়া, তাৰপাছত এইফালে দৈ অলপ, এইফালে কলডিল এটা তিনিটা দিছিলে। লগৰ দুজনী ভগালে। তাৰপাছত এয়া কচু দুডালমান, এইফালে আলু দি পঠাইছে, আলু পিঁয়াজ। তাৰপিছত এতিয়া আজি বৌহঁতৰ ঘৰৰ পৰা কি আহিছে চোৱা যাওক। হেভিকৈ আহিছে যেন পাইছোঁ। খোলাহি খোলাহি, এইটো থৈ ল'ব লাগিছিল। কিবা এটা আনাচোন। নাই টেমাটো এইটো ৰঙা এফালে আপোনালোকক দেখাই দিম কি আনিছে। অকল ফল মূলে আহিছে দেই, শাক পাচলি কিছু অহা নাই। শাক পাচলি কালি আহিলে, কিবা মাংস কল, এইফালে এইকেইটা মাংস কল, পাচা নিদিওঁ কৈছিলে দিলে। এইখিনি আচাৰ চব মিলাই বৌয়ে মৰমত দি পঠাইছে। কল ওলাই আছে দেই। কি আহিছে
দেখাব নোৱাৰি মানে এইটো অকণ স্পেচিয়েল এয়া বিস্কুট টেষ্টি তিনিটাহে দিছে নহয় আৰু দি আছে আৰু আছে এনেকৈ ভাজি আছে এইবিলাক extra খাই। এইটো কি কয় বামি বামি এইফালে এইটো একদম ৰাস্তাত মলমলাই আহিছে গোন্ধাই আহিছে এইফালে দুটামান পাচলি কেৰেলা বিলাহী কিবা লাগে যদি আহিব পাৰে দেই আমাৰ দোকানত কিনিবলৈ এইবোৰ মানে ঘৰত বনোৱা একদম পিয়ৰ আৰু সস্তাতে পাব এইফালে বেপাৰী বহি আছে মূল বেপাৰীজনী নাপায় দেই নাপায় চব লেৰলি গৈছে আৰু এইবোৰনো বাৰু লেয়াৰ লাব লাগে নে টেঙা মৰা এইকেইডালটো দি দি খাব লাগে সেয়াই আৰু যিমান মৰমত দিলেও মানে মৰমৰ মূল্য বুজি নাপায় যে এইফালে বোলে এইফালে আজি দেখিছে বোলে এই ডাঙৰ কেৰেলা টিকিলি টিকিলি কেৰেলা আছে দেখোন টিকিলি টিকিলি কেৰেলা আছে দেখে তাই তাত বন্ধা ৰছীডাল কিন্তু গায়ব কৰিলে আৰু পাচলি লাগে পাচলি এইবোৰ পাস্তা পোৱা যাব ঘৰুৱা একেবাৰে ফ্ৰেছ কেজি 10 লাগিলে মোৰে লছ কেজি 10 লাগিলে মোৰে লছ এইটোত আপোনালোকে কিমান দিম বুলি ভাবিছে বাৰু 10 টকা নাপায় 50 টকা আহিব তাৰপাছত যি লাগে আৰু চব পোৱা যাব তাৰপিছত এইফালে কলডিল লাগে যদি কলডিল একদম ঘৰুৱা কলডিল বেছি টকা নালাগে 20 টকামান দিলে হ'ব আহিব এইফালে ঢেকীয়া মৰহি গৈছিলেও চিমাচি মাকে একদম মৰমত দি পঠাইছে হেৰি গৈছেগে কি কৰিব মৰম লেলাই পেলাইছে সেয়াহে দেই চিমাচি তোমাৰ অকণো মৰম নাই দেই মৰম লেৰেলি গৈছেগে মৰমে লেৰেলি গৈছেগে আজি বজাৰখন ইমানতে সামৰো নেকি বজাৰখনো ইমানেই আৰু নিবলৈ নাই কৈ দিয়া আৰু নিবলৈ নাহিলে আৰু কৈ দিয়া আকৌ হেৰিটো চেনেলটো কি কৰিব লাগিব চেনেল এটা আছে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু